Hi students, আজি আমি শিকিম অসমীয়া ব্যাকৰণৰ পদৰ বিষয়ে। এতিয়া জানিম আমি ক্ৰিয়াপদৰ বিষয়ে। এই পদে কোনো কাম কৰা বা হোৱা বুজায় সেই পদবোৰক ক্ৰিয়াপদ বোলে। আমি ইয়াক উদাহৰণৰ সহায়ত ইয়াত কি দেখিছে তোমালোকে? তনিমা গাড়ী চলাইছে। এই চলাইছে শব্দটো এটা কি পদ, বুজিছে? এই চলাইছে পদটো কাম কৰা বা হোৱা বুজাইছে বাবে এইটো এটা কি ক্ৰিয়াপদ। কৰিছে, হৈছে, গৈছে, খাইছে আদিও কি এইবিলাক ক্ৰিয়াপদ। এতিয়া আমি বুজিম ক্ৰিয়া বিশেষণ পদ। যি বিশেষণ পদে ক্ৰিয়াপদক বিশেষকৈ বুজায় সেই পদবোৰক ক্ৰিয়া বিশেষণ পদ বোলে। এতিয়া আমি ইয়াক উদাহৰণৰ সহায়ত বুজিম। ইয়াত কি দেখিছা? লাহে লাহে চাইকেল চলাবা। কি কৈছে? ইয়াত লাহে লাহেটো এটা হ'ল পদ। ইয়াত লাহে লাহে পদটো চলাব ক্ৰিয়া পদটোক বিশেষকৈ হৈছে বাবে ই ক্ৰিয়া বিশেষণ পদ। বেগাই, ভালকৈ আদি পদবোৰ ক্ৰিয়া বিশেষণ পদ। অ'কে ষ্টুডেণ্ট, এতিয়া আমি বুজিম অব্যয় পদ। যি পদে কাৰ্যত ব্যৱহাৰ হ'লেও কোনো অৱস্থাতে ৰূপৰ সলনি নহয়, অৰ্থাৎ যেনে আছে তেনেকুৱাই শব্দত ব্যৱহাৰ হয়, সেই পদবোৰক অব্যয় পদ বোলে। যেনে উদাহৰণত দেখা, ইয়াত কি আছে? ৰাম আৰু ৰহিমে চাইকেল চলাইছে। ইয়াত আৰুটো এটা কি হয়? পদ। ইয়াত ৰামৰ ঠাইত যদু, ৰহিমৰ ঠাইত মধু লৈ সলনি হ'ব পাৰে, কিন্তু আৰু পদটো কেতিয়াও সলনি নহ'ব, বুজিছা? ইয়াৰ বাবে ই অব্যয় পদ। নাইবা, কিন্তু, যদি, তেন্তে, বাৰু আদি অব্যয় পদৰ ভিতৰত পৰে, বুজিছে? থেংক ইউ ষ্টুডেণ্ট। এনেকুৱা ভিডিঅ' পোৱাৰ বাবে ছাবস্ক্ৰাইব আৰু লাইক কৰিবা।